হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? এইয়া দেখিছেনে কি গছ আপোনালোকে কওকচোন বাৰু, চিনি পাইছেনে? নৰসিংহ। আজি এই দি পেলাই মই মাছৰ জোল বনাম, মাগুৰ মাছ আৰু জালুকৰ গুড়ি দি বনাম। এয়া আমাৰ শাহুমাই লগোৱা গছ হয়। আমাৰ শাহুমাৰ হাতখন বহুত ভাল, যি গছেই লগায় বহুত ধুনীয়াকৈ হয়। তাৰ পৰাই মই ছিঙি লৈছোঁ। আহকচোন বাৰু কেনেদৰে বনাওঁ আপোনালোকেও চাব। চাওক, মই নৰসিংহ পাতখিনি এতিয়া মই ছিঙি আছোঁ। আপোনালোকেতো গম পায়েই, নৰসিংহ পাত পেটৰ বাবে খুবেই ভাল, বনৌষধি পাত হয়। সকলোৱে খাব লাগে, গেছৰ বাবেও ভাল, লেট্ৰিনৰ কাৰণেও ভাল, ডায়েবেটিছ ৰোগীৰ বাবেও নৰসিংহ পাত ভাল। তাৰ বাবে মই লৈছোঁ এই জালুকৰ গুড়ি হয়। চাওক, এতিয়া মই প্ৰথমতে নৰসিংহ পাতখিনি মই অলপ মিক্সিত দি চাওক, মোৰ ৰেডি হৈ গ'ল। এতিয়া মই গৰম কেৰাহীত পিঁয়াজ দি দিছোঁ, ভালদৰে পিঁয়াজখিনি ভাজি ল'ম। তাৰপিছত মই তাত জলকীয়া গুড়ি, হালধি গুড়ি, জালুকৰ গুড়ি, জিৰা গুড়ি আৰু নিমখ দি ভালদৰে লৰাই থাকিব। এনেদৰে আপোনালোকে লৰাই থাকিব। এতিয়া মই মাছখিনি দি দিছোঁ। মাছখিনি মই এতিয়া মছলাত ভালদৰে লৰাম 10 মিনিটমান সময়। ভাজা হ'লে পাছত দিলেও হ'লহেঁতেন, মাছটো কেঁচা দিয়াৰ বাবে মই আগতে এতিয়া মই মছলা দি ভাজি আছোঁ। আপোনালোকে যদি মাছখিনি ভাজি লয় পাছত দিলেও হ'ব। এতিয়া মই অলপ পানী দি অলপ সিজিব দিম। এয়া হৈ গৈছে। এতিয়া মই নৰসিংহ পাতৰ মাৰাখিনি দি দিছোঁ। এয়া চাওক, এতিয়া মই 15 মিনিটমানৰ বাবে ৰাখি থ'ম, ঢাকন এখন দিম আৰু ঢাকি দিম, সিজিব দিম। পেটৰ বাবে খুবেই উপকাৰী, আপোনালোকেও ঘৰত বনাই খাবচোন। এইয়া চাওক, মোৰ ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে বাৰু ক'বচোন আপোনালোকে।